নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে। মোৰো সদায় নিচিনাকৈ জুইটো আজি ভিডিঅ'টো হ'ল কি যে আজি বহাগৰ প্ৰথমটো দিন। তো আজি হৈছে প্ৰথমটো দিনত গৰুবিলাকক গা ধুৱায় আৰু আমিও ধোৱা তেনেদৰে তেনেকৈ। আৰু এতিয়া মই বোলো মাহ হালধি তো বটি কিনে আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো সকলোৱে চাব। শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তো ভিডিঅ'টো আজি বহুত ভাল লাগিব। এইকেইদিন পূৰা ধামাকা ভিডিঅ' দিম দেই। তো মই জাষ্ট শুই উঠিছিলোঁ উঠিয়ে অলপ বিচনাত বাগৰি মানে এতিয়া মই ফটো তো হালধি আছে। এইখিনি যে হয়নে নহয় চাই লওঁ, যদি নহয় আৰু আছে সেইখিনি। তো মোৰ হালধিখিনি কুটা হৈ গ'ল। তো এতিয়া মিক্সিত নবতো, মিক্সিটো ক'ত হয়? মিক্সিটো হৈছে এইটো, কিন্তু মিক্সিটো নবতো, মই পাতাতে বটিম। তো চাই থাকক ভিডিঅ' দেখুৱাইছোঁ। পিঁয়াজ মা বটি আছে, মা বটি আছে। তো চাই থাকক। হালধি মই বটা ইমান ভাল নহ'ল। তুমি ভিডিঅ'টো চাই থাকক। ধুৱাব দেখুৱাইছে তো দেখুৱাইছে। কপালত আঁকি দিম মৰম, সানি দিম বুকুতে তুমি মোৰ কইনা। জোৰে কৈ খাব দিম তো গৰু ছাগলী ধুলে। তো এতিয়া ময়ো অলপ মাহ হালধি ঘঁহি কিনে গাটো ধুই বৰমাহঁতৰ ঘৰত যাম বিহু খাবলৈ। তো বৰমাহঁতৰ ঘৰত গৈ কিনে কি কৰোঁ দেখুৱাম। তো মই লগাই ল'লোঁ আৰু মই এতিয়া গাটো ধুম অলপ সময় পিছত। মই গা ধুই আহিলোঁ। তো এতিয়া বনাই আছে মায়ে। তো এতিয়া বনাইছে পুৰি। মই চুলিখিনি ধুই দিছিলোঁ কইনা বনাম এতিয়া বেলিব। তো আৰু কি বনাব? বুটৰ দাইল। বুটৰ দাইল বনাব। তো আমি দিনত আজি ভাত নাখায় ন, তো আজি দিনত ভাত নাখায়। তো এইটো কাৰণে আমি হেৰি খাম। তো চাই থাকক। দুপৰীয়া ভাত নাখায় আৰু ৰাতি নহয়, ৰাতিতে গধূলি ৰাতি মাছে মাংস সকলোৱে খায়। তো দিনত আমি নাখাওঁ। আমি কিছুমানে নাখায়, কিছুমানে খাব পাৰে। ফটো চাই থাকক। গোল কৰি ল'লোঁ, এতিয়া বেলিম। তো চাই থাকক ভিডিঅ'টোত আছে দেখুৱাইছোঁ। গ'ল আমাৰ এতিয়া। তো দেখুৱাইছোঁ এইছে বুটৰ দাইল আৰু এইপিনে চাহ বহাই দিয়া গৈছে। এয়া পুৰি আৰু এতিয়া আমি খাওঁ। তো এতিয়া খাওঁ বুটৰ দাইল আৰু পুৰি আৰু পিঁয়াজ। তো খাই কিনে পাইছোঁ। তো বৰমাহঁতৰ ঘৰত যোৱাৰ কথা আছে, কিন্তু বতৰটো ভালেই কৰা নাই। তো সেইটো কাৰণে যোৱা চাগে নহ'ব। তো গ'লেও দেখাব ভিডিঅ'টোত। তো চাই থাকক। তো আমি গৈ আছোঁ বৰমাহঁতৰ ঘৰত। তো গৈ আছোঁ পানী হৈছে। হ্যাপি বিহু। তো ফাইনেলি এগুলো বহুত কষ্ট। তো এতিয়া আমি উঠিম। তো এতিয়া উঠিম ফটো উঠিবলৈ যাম। তো মই নিজে কমেণ্ট কৰি জনাব লাগিব।
তো এতিয়া ফটো উঠি আছে তো চাই থাকক ভিডিঅ'টো কৰিলোঁ কি ধুনীয়া হৈছে চাওঁ মই জনাইছোঁ মই আই এম চৰি মানে মই ভিডিঅ' বনাবলৈ পাহৰিছোঁ মানে মায়ে ভাত বনাইছে মই কিবা কিবি কৰিছোঁ তো মই তাৰে মাজেৰে মই 4 পিচ চিকেনেৰে মই এনেকৈ বনাইছোঁ কেমেৰাত ভাল হৈছে নে কমেণ্ট কৰি জনাবচোন কিন্তু বহুত খাবলৈ টেষ্টি হৈছে তো এইখিনিও খাই ল'ম মানে ভিডিঅ' কৰিবলৈ পাহৰিছিলোঁ তাৰপিছত দাদাই ক'লে ভিডিঅ' তই বনা নাই নেকি বোলো বনাইছোঁ তো পাহৰিছিলোঁ মই তো চৰি তো এতিয়া দেখুৱাম বাৰু মইতো মাক আগতে দেখুৱাই নি তাৰপিছত খাই কি বনাবা মা তো ইয়াত বনাব চিকেন কিহেৰে বনাবা কলফুলেৰে কলডিলেৰে আমি ইফালে কওঁ কলফুল তো আপোনালোকে এয়া হৈছে ৰঙালাও মানে আঞ্জা তো সৰু মাছেৰে বনাইছে আমাৰ মানে ডাঙৰ মাছ আনা নাই তো আৰু এই ছজনা আলু আৰু কলপচলাৰ কোমলখিনি দিছিলে ইয়াত তো দেখুৱাইছে তো এইখিনি হৈছে পেষ্ট মানে কলডিলৰ পেষ্ট আৰু পিঁয়াজ জলকীয়া আদা নহৰু সেইবোৰ আৰু এয়া মই চালাডখিনি কাটি থৈ দিছোঁ তো চাই থাকক তো বহুত লোভ লাগি আছে তো এইখিনি খাওঁ আৰু দাদাকো দিওঁ দেউতাকো দিওঁ আৰু সিহঁতে খালে মই খোৱা নাই তো খাই লওঁ জল্দি তো ইয়াত টিভি চাইছে ফাদাৰে তো এইখিনি খাওঁ খাই কিনে জনাইছোঁ ৰ'বচোন আপোনালোকো মানে মই দেখা আৰু এবাৰ খাইছিলোঁ এইটো দাদাই বনাইছিল আৰু মই এটা তাৰপৰা মানে মজা না হেডকো টেষ্টি হৈছে মোৰ একটা ভিডিঅ' আছে মই দেখুৱাইছিলোঁ আপোনালোকক মজা ৰেচিপিটো কৈ দিওঁ মানে কেনেকৈ বনাইছোঁ তো ৰেচিপিটো কৈ দিওঁ প্ৰথমতে চিকেন কেইপিচমান সৰু সৰুকৈ আৰু বেছি ডাঙৰ কৰা নাই দেখিছে পিচবোৰ বেছি ডাঙৰ নহয় এপিচৰ 2 পিচ কৰিছোঁ মানে ডাঙৰ পিছত 2 পিচ কৰিছোঁ তো সেনেকৈ 4 পিচ লৈছোঁ আমি 4জন মানুহ আৰু তাৰপাছত এনেকৈ ধুই কিনে নিমখ হালধি জিৰা তাৰপিছত গৰম মছলাও দিছিলোঁ মই আৰু ৰেড চিলি তো সেনেকৈ মানে সানি কিনে একদম ৰঙা কৰি লৈছোঁ মানে মছলাৰ দিয়ে ভৰ্তি কৰি দিছোঁ আৰু অকণমান তেল দিছোঁ তেল মানে সেইখিনি সানোতে তেল দিছোঁ তেল দি কিনে অলপ সময় সানি থৈ দি মানে মেৰিনেট কৰি থৈ দিছিলোঁ মানে 1 মিনিট 2 মিনিট মেৰিনেট কৰি থৈ দিছিলোঁ মই এনেই থৈ দিছিলোঁ কিবা এটা কাম কৰি আছিলোঁ তো নথলেও নাই থলেও থ'ব হয়নে থলেও থ'ব দাদাই গম পাইতো বেছি তো তাৰপাছত আপোনালোকে এইখিনি তেলেৰে পূৰা একদম মানে এনেকৈ লাৰি থাকিব মানে কেৰাহীত তেল দি কিনে এইখিনি গৰম কৰি লাৰি থাকিব মজা লাগে খাই আপোনালোকে প্লিজ খাব কৈছোঁ বহুত মোৰ লোভ তো মই বহি লৈছোঁ আপোনালোকক দেখুৱাবলৈ দেখিছেনে মই মানে এক্সাইটমেণ্ট হৈ আছোঁ দেখুৱাইছোঁ আদা দি তথাপিতো দেখুৱা তো এয়া হৈছে দাইল কালাৰ দাইল তো আপোনালোকে কি কয় কমেণ্ট কৰি জনাব দেই মোৰ কোৱাত ভুলো হ'ব পাৰে কিন্তু আমি যি ভাষাত কওঁ সেয়ে কৈছোঁ আৰু এয়া হৈছে শুক্তা মাছেদি বনাইছে দেখুৱাইছোঁ এয়া চালাড তাৰপাছত এয়াও দেখুৱাইছোঁ ছজনা এই কলপচলাইদি বনাইছে ছজনা আলু কলপচলা তো আৰু গৰম তো এয়া হৈছে কলডিলৰ চিকেন তো আপোনালোকে কলফুল আৰু আমি কওঁ কলফুল বুলি কলডিল বুলিও কয় চাগে কিছুমানে তো যি যায় যি কয় মোৰ ভিডিঅ'বোৰ চোৱা মানুহবিলাক ক'ব আৰু এইখন আঞ্জা বহুত টেষ্টি থাকে সেইটো কাৰণে মই বনাব দিছোঁ আৰু এই ৰঙালাওৰ আঞ্জা আৰু কুকাৰতো কি থাকে জানে ভাত থাকে তো এতিয়া আমি কিহত ভাত খুৱাই আছোঁ আৰু মই বৰমাহঁতৰ ঘৰত গৈছিলোঁ যাওঁতে মানে তাত ভিডিঅ' বনালোঁ ৰিলছ বনালোঁ কিন্তু মই ভিডিঅ' বনোৱা নহ'ল ইউটিউবত দিয়ে ভিডিঅ'টো বনোৱা নহ'ল তো আপোনালোকে প্লিজ বেয়া নাপাব বৰমাহঁততো কিবা কিবি খালোঁ তো আৰু যদি মোৰ শ্বৰ্ট ৰিলছবোৰ চাব বিচাৰে তো ভিডিঅ'ত মানে মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে চাব পাৰে তো মই ডেছক্ৰিপশ্যনত নহ'লে মই পূজা কলিতা বুলি আৰু পূজা কলিতা 2000 মানে বিকি কলিতা 2008 বুলিও চাৰ্চ কৰিব পাৰে পূজা কলিতা এনেকৈ চাৰ্চ কৰিব পাৰে তো মোৰ ফটো আহি যাব তো আপোনালোকে তাতে গম পাব
আৰু পাৰোঁ যদি মই মানে মোৰ একো কাম নাথাকে মানে এইকেইদিন স্কুলত বহুত প্ৰজেক্ট দিছে তো মই কৰাই নাই মানে বিহু বুলি কৰা নাই আৰু তো মোৰ ইনষ্টাগ্ৰাম দেখাব তো চাই থাকক আৰু মোক যোনে যোনে মেছেজ মানে মানে মোক সুধিব পাৰে যে মই ক'ত থাকোঁ তো মোক তাতে মেছেজ কৰি সুধিব পাৰে তো চাই থাকক আৰু মোৰ ফ্ৰেণ্ডছবিলাকক বহুত বহুত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মানে ভিডিঅ'টো খাই সামৰোঁ তো মই খাই লওঁ বহুত আইটেম আছে তো মই অলপকৈ লৈছোঁ আৰু এতিয়া খাই কিনে ভিডিঅ'টো সামৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব ফ্ৰেণ্ডছ লাভ ইউ বাই বাই আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আগতেও কৈছোঁ এতিয়াও ক'লোঁ আগতে মানে ভিডিঅ'টোৰ আগত আৰু লাষ্ট মানে শেষতো ক'লোঁ তো আৰু মানে স্কিপ নকৰাকৈ যে চাই আছে তাৰ কাৰণে ধন্যবাদ